Hello everyone, welcome back to my channel. নমস্কাৰ মই দীপশা আপোনালোকক আসামিজ ব্লগাৰ ডিজিৰ অন্যটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত একচুয়ালি আমি আমাৰ চেনেলৰ তৰফৰ পৰা উইশ কৰিব বিচাৰিছোঁ অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী তথা সকলোৰে মৰমৰ অভিনেত্ৰী সুৰভি দাসৰ হ'বলগীয়া স্বামী সৌৰভ হাজৰিকাৰ আজি জন্মদিন আৰু বৰ্তমান আপোনালোকে গমে পাইছে সুৰভি দাস আৰু সৌৰভ হাজৰিকাৰ ৰিলেশনশ্বিপত আছে। তেওঁলোকে নিজে কৈছে কিছুদিন আগতে সুৰভি দাসে নিজৰ সোশ্যাল মিডিয়াত সৌৰভ হাজৰিকাৰ বাবে এটা খুবেই ধুনীয়া পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টটো মই আপোনালোকক ইয়াত দেখুৱাই দিছোঁ। যদিও তেওঁ ইংলিছত লিখিছে, মই আপোনালোকক কথাখিনি অকণমান কৈ দিব খুজিছোঁ। তেওঁ সৌৰভ হাজৰিকাৰ বিষয়ে বিশেষকৈ এইটো কথাই লিখিছে যে সৌৰভ হাজৰিকা মানুহজন খুবেই ভাল আৰু তেওঁ কেতিয়াও কোনো ধৰণৰ খং কৰা বা ৰুড হোৱা সুৰভি দাসে দেখা নাই। সদায় তেওঁক সাহস দি আহিছে, ভালপোৱাখিনিতো আছে। গতিকে তেওঁলোক দুয়ো একেলগে জীৱনত আগবাঢ়ি যাব খোজে আৰু ধন্যবাদো দিছে সুৰভি দাসক, যিহেতু তেওঁক হিচাপতকৈ বেছি তেওঁ প্ৰয়োজনতকৈ বেছি ভাল পায় বুলি কৈছে আৰু তেওঁক জন্মদিনৰ শুভকামনা জনাইছে। সৌৰভ হাজৰিকালৈ আমাৰ চেনেলৰ তৰফৰ পৰা জন্মদিনৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ অনাগত দিনবোৰ যাতে এনেকৈ সুন্দৰকৈ আগবাঢ়ি যাওক তাকে কামনা কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।